আমি আজি আপোনাক ভগৱান শিৱৰ এটা অদ্ভুত কাহিনী শুনাবলৈ বিচাৰিছোঁ। এবাৰ ভগৱান শিৱই পৃথিৱীলৈ ভ্ৰমণ কৰিবলৈ গ'ল। ভগৱান শিৱই এজন যুৱকক দেখিলে। তেওঁ সদায় ভগৱানক দুখ দিয়ে। তেওঁ জীৱনটোক লৈ নিৰাশ আছিল, দুখী আছিল। তেতিয়া ভগৱান শিৱই এজন সন্ন্যাসীৰ ৰূপ ধাৰণ কৰি যুৱকজনক প্ৰকৃত দুখ কি তাৰ ওপৰত জ্ঞান দিবলৈ আৰম্ভ কৰিলে। আহকচোন এই কাহিনীটোৰ জৰিয়তে প্ৰকৃত দুখ কি তাৰ বিষয়ে জানি লওঁ। যদি আপুনি কাহিনীটো শুনিব বিচাৰিছে তেন্তে সম্পূৰ্ণকৈ শুনিব, আধাতে এৰি থৈ যোৱাৰ ভুল নকৰিব। কিয়নো এইটো কাহিনীটো সম্পূৰ্ণকৈ শুনিলে আপুনি বিচৰা মতে ফল লাভ কৰিব পাৰিব। সেইবাবে এই কাহিনীটো সম্পূৰ্ণকৈ শুনক। আপুনি যদি শিৱৰ একান্ত ভক্ত তেন্তে ভোলানাথক অনাদৰ নকৰিব। সুখ আৰু দুখ এটা পইচাৰ দুয়োটা পিঠিৰ দৰে। এই কথাটো আপুনি নিশ্চয়কৈ শুনিছে। সুখ আৰু দুখ আমাৰ জীৱনলৈ আহিয়ে থাকে আৰু আমি ভাবোঁ আমাৰ জীৱনত বহুত দুখ আছে, বহুতো সমস্যা আছে। কিন্তু আপুনি বাস্তৱিক দৃষ্টিৰে চালে এই কথাটো ভালদৰে বুজিলে আপুনি বুজিব পাৰিব যে আমাৰ জীৱনত মাত্ৰ এটা দুখহে আছে আৰু সেইটো কি আমি এই কাহিনীটোৰ জৰিয়তে জানিম। আৰু সেই দুখৰ নিবাৰণ নাইবা সমাধান কি সেইটোও আমি আজি এই কাহিনীটোত জানিম। এটা সময়ৰ কথা, এখন গাঁৱত এজন ব্যক্তিয়ে বসবাস কৰিছিল। তেওঁৰ নাম মনু আছিল। তেওঁ বৰ এলেহুৱা আছিল আৰু নিজৰ জীৱনৰ লৈ বহুত নিৰাশাত ভুগিছিল। তাৰ কাৰণ আছিল তেওঁ আজিলৈকে একোৱেই সফলতা প্ৰাপ্তি কৰিব পৰা নাছিল। তেওঁ একোৱেই নকৰিছিল। তেওঁৰ ঘৰৰ মানুহো এই কথাত বহুত দুখী আছিল। তেওঁলোকে বিচাৰিছিল যে মনুৱে বাহিৰলৈ গৈ কিবা এটা ভাল কাম কৰক, এটা ভাল চাকৰি কৰক। কিন্তু মনুৱে কাৰোৰে কথা নুশুনিছিল। ঘৰৰ মানুহে মনুক বেলেগৰ উদাহৰণ দি গালি পাৰিছিল, নানান কথা শুনাইছিল। কিন্তু মনুৱে সেইবোৰলৈ কেতিয়াও কাণ নিদিছিল। যিটো সময়ত মনুৰ বন্ধু বান্ধৱীসকল সফল হৈছিল সেই সময়ত মনু এনেই আছিল। মনুৰ বন্ধু বান্ধৱীসকলৰ কোনোবাই ভাল ব্যৱসায় কৰি আছিল, যদি কোনোবাই চাকৰি পাইছিল। আৰু তাৰ বাবে তেওঁলোক যেতিয়াই লগ হৈছিল তেওঁলোকৰ সফলতাৰ কথাবোৰ আলোচনা কৰিছিল। কিন্তু মনুৱে একোৱে কৰা নাছিল আৰু সেইবাবে যেতিয়াই কোনোবাই মনুক তুমি কি কৰা বুলি সুধিছিল মনুৱে তাৰ উত্তৰ একো দিব পৰা নাছিল। মনুৱে এইটো ক'বলৈ বৰ লাজ অনুভৱ কৰিছিল যে সি একো নকৰে। সেইবাবে মনুৱে সকলোকে কেৱল এটা কথাই কৈছিল যে মই চেষ্টা কৰি আছোঁ। কিন্তু মনুৰ চেষ্টাৰ কোনো ফল কোনেও দেখা পোৱা নাছিল। চাওঁতে চাওঁতে এনেকুৱা সময় আহিছিল যে মনুৱে সকলোৰে ওচৰত মুখ লুকুৱাবলগীয়া হৈছিল, যাতে মনুক কোনেও এইটো নুসুধে যে তুমি কি কৰা। আৰু শেষত সেইবাবে মনু কাৰোৰে সন্মুখলৈ নোলোৱা হ'ল। লাহে লাহে মনুৰ মনটো দুখী হ'বলৈ ধৰিলে। মনুৱে বহুত মন মাৰি থাকিবলৈ ল'লে। মনুৰ মনত এনেকুৱা অনুভৱ হ'বলৈ ধৰিলে যে ধৰি লওক মনু এই পৃথিৱীত এটা বোজা, যাৰ কাৰণে মনুৱে নিজকে বৰ অকলশৰীয়া যেন অনুভৱ কৰে। এদিনটো মনুৰ মনত এনেকুৱা অনুভৱ হ'ব ধৰিলে যে মোৰ হাতত একোৱেই নাই, গতিকে মই কি কৰিব পাৰোঁ। অকলে বহি মনুৱে কান্দিব ধৰিলে আৰু ভগৱানক দুখ দিব ধৰিলে। এদিন লুকাই চুৰি কৰি মনু ঘৰৰ পৰা ক'ৰবালৈ গৈ আছিল আৰু মনুৱে ৰাস্তাত দেখিলে যে এজন সন্ন্যাসীয়ে মানুহক প্ৰবচন দি আছে আৰু প্ৰবচনত সন্ন্যাসীজনে দুখৰ কথা কৈ আছে। মনুৱে কিছু সময়ৰ বাবে নিজৰ মুখখন লুকুৱাই তাত থিয় হৈ থাকিল, যাতে কোনেও নেদেখে। মনে মনে সেই সন্ন্যাসীজনৰ প্ৰবচন শুনিলে। সন্ন্যাসীজনে সকলোকে প্ৰবচনত কৈছিল যে দুখ আমাৰ সকলোতকৈ ডাঙৰ লগ বন্ধু। আমাক দুখে আমাৰ জীৱনৰ বিষয়ে বুজায় আৰু আমাক ভালদৰে জীয়াই থকাৰ ৰাস্তা দিয়ে। ই আমাৰ শিক্ষাগুৰুৰ দৰে, যাৰ পৰা আমি শিকিব লাগে। আপুনি বিচাৰিলে আপোনাৰ জীৱনত আপোনাৰ দুখবোৰক আপোনাৰ শিক্ষাগুৰু বনাব পাৰে, দুখবোৰৰ পৰা শিকিব পাৰে। আৰু যদি আপুনি বিচাৰে আপুনি বহি কান্দিবও পাৰে। কিন্তু বহি কান্দিলে তাৰ পৰা আপুনি একো লাভ নাপাব। তাৰ বিপৰীতে আপুনি দিনে দিনে কমজুৰি হৈ যাবলৈ ধৰিব, নিৰাশ হ'বলৈ ধৰিব।
মনুৱে মনে মনে সেই সন্ন্যাসীজনৰ সকলোবোৰ কথা শুনি আছিল। যেতিয়াই প্ৰবচন শেষ হ'ল, মনু সেই সন্ন্যাসীজনৰ ওচৰলৈ গ'ল আৰু সন্ন্যাসীজনক প্ৰণাম জনাই তেওঁ ক'বলৈ ধৰিলে, হে মহাত্মা সন্ন্যাসী, আপুনি কিছু সময়ৰ পূৰ্বে আমাৰ জীৱনৰ দুখবোৰক গুৰু বুলি কৈছিল। আপুনি কৈছিল যে দুখবিলাকৰ পৰা আমি কিবা এটা শিকিব লাগে আৰু আমি দুখবোৰক নিজৰ শিক্ষাগুৰু বনাব লাগে। কিন্তু ময়োতো দুখত ডুবি আছোঁ। মই আজিলৈকে যিমান দুখ পাইছোঁ, মইতো আজিলৈকে এনেকুৱা অনুভৱ কৰা নাই যে সেই দুখবোৰে মোক কিবা শিকাব বিচাৰিছে। মোৰতো সদায় এনেকুৱাই লাগে যে সেই দুখবোৰে মোক বহুত কষ্ট দিছে আৰু সেই দুখৰ কষ্ট বহুত অসহনীয়। মোৰ আজিকালি এনেকুৱা লাগে যে কেতিয়াবা মোৰ জীৱন ধ্বংস হৈ যাব। ইয়াৰ পিছত আৰু মই একো প্ৰাপ্তি কৰিব নোৱাৰিম আৰু এইবোৰৰ তুলনাত আমাৰ মৃত্যু বহুত সৰু। যেতিয়া মানুহে কথা শুনায় আৰু যেতিয়া মানুহে মোক সোধে তুমি কি কৰি আছা, তেতিয়া মই মনত বহুত কষ্ট পাওঁ আৰু মই সেইসকলক একোকে ক'ব নোৱাৰোঁ। মনুৰ মুখেৰে এই সকলোবোৰ শুনাৰ পিছত সেই সন্ন্যাসীজনে মনুক উদ্দেশ্যি উত্তৰ দিলে, বালক, তোমাৰ কি দুখ আছে আৰু তুমি দুখৰ বিষয়ে এনেকুৱা কথা কিয় কৈ আছা? মনুৱে নিজৰ জীৱনত পোৱা সকলোবোৰ দুখ কষ্টৰ বিষয়ে সেই সন্ন্যাসীজনৰ আগত ক'বলৈ ধৰিলে আৰু সেই সন্ন্যাসীজনক উদ্দেশ্যি ক'লে, হে মহাত্মা, মোৰ জীৱনৰ এই দুখবিলাকৰ বিষয়ে সমাধান কিবা দিব পাৰিবনে আপুনি? মনুৰ এই কথা শুনি সেই সন্ন্যাসীজনে হাঁহিবলৈ ধৰিলে আৰু মনুক ক'বলৈ ধৰিলে, তোমাৰ জীৱনত যিদিনা প্ৰকৃত দুখ পাবা সেইদিনা মোৰ ওচৰলৈ আহিবা, মই তাৰ সমাধান তোমাক নিশ্চয়কৈ ক'ম। সেই সন্ন্যাসীজনৰ কথা শুনি মনু ক্ষন্তেকৰ কাৰণে চিন্তাত পৰি গ'ল। মনুৱে এইটো বুজি পোৱা নাছিল যে সি জীৱনত এতিয়ালৈকে যিবোৰ কষ্ট পালে, দুখ পালে, সেইবোৰ কি প্ৰকৃত দুখ নহয় নেকি? মনুৱে এতিয়ালৈকে যি দুখ পাইছে, যি কষ্ট অনুভৱ কৰিছে, মানুহৰ মুখেৰে যি কথা শুনিছে, সেইবোৰ কি প্ৰকৃত দুখ নহয় নেকি বাৰু? মনুৱে মনে মনে নিজকে ক'লে, যেতিয়া মোৰ আপোন মানুহবোৰেই বুজি নাপালে, এই সন্ন্যাসীজনে মোৰ দুখৰ কথা কেনেকৈ বুজি পাব? ইমানখিনি কথা মনত অনুভৱ কৰি মনু তাৰ পৰা গুচি গ'ল। সকলোৰে মুখেৰে কথা শুনি শুনি মনু বহুত অস্থিৰ হৈ পৰিছিল আৰু তাৰ কাৰণেই মনুৱে মনত দৃঢ় সংকল্প ল'লে যে মনুৱে মানুহক কিবা কৰি দেখাব। মনুৱে নিজৰ দেউতাকৰ পৰা কিছু ধন ল'লে আৰু সেই পইচাসমূহ প্ৰয়োগ কৰি তেওঁ এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিলে। আৰু এয়া দেখি মনুৰ পিতৃ বহুত সুখী হ'ল যে মোৰ ল'ৰাই কিবা এটা নহয় কিবা এটাতো কৰিব বিচাৰিছে। কিন্তু মনুৱে ব্যৱসায়ত একো সফলতা প্ৰাপ্তি কৰিব পৰা নাছিল আৰু সেইবাবে মনু বহুত হতাশা ভুগিবলগীয়া হৈছিল। মনুৱে বহুত নিৰাশ হৈ পৰিছিল। মনুৱে এইটো বুজি পোৱা নাছিল যে সি কি কৰিব, কেনেধৰণে বেপাৰ কৰিলে মনুৱে সফল হ'ব। আৰু তেতিয়া মনু দেউতাকে তেওঁক ক'লে যে একো কথা নাই, এনেদৰেই চেষ্টা কৰি থাকা, আজি নহ'লে কালিলৈ সফলতা নিশ্চয়কৈ পাবা। মনুৱে নিজৰ দেউতাকৰ কথা শুনিলে আৰু দুগুণে বেপাৰত কষ্ট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে মনুৱে সফলতা পাবলৈ ধৰিলে। লাহে লাহে মনুৱে সফলতা প্ৰাপ্তি হ'বলৈ ধৰিলে আৰু লাহে লাহে মনুৱে সেই ব্যৱসায়ত আগবাঢ়ি যাবলৈ ধৰিলে। চাওঁতে চাওঁতে মনুৱে কেৱল 3 বছৰৰ ভিতৰত এটা ডাঙৰ ব্যৱসায়ী হৈ পৰিল। এতিয়া মনুৰ লগত ধন টকা পইচাৰ একো অভাৱ নাই। যিসকল মানুহে মনুক প্ৰথমে পচন্দ কৰা নাছিল, ভাল পোৱা নাছিল, তেওঁলোকে লাহে লাহে মনুক পচন্দ কৰিব ধৰিলে। মনুৰ পিতৃ মাতৃও এতিয়া মনুক লৈ আৰু মনুৰ সফলতাক লৈ বহুত সুখী আছিল আৰু লাহে লাহে মনুৰ মিত্ৰতাৰ সংখ্যা বাঢ়ি গৈ থাকিব ধৰিলে। মনুৰ কিছুসংখ্যক বন্ধুৱে মনুক এইটো উপদেশ দিলে যে তেওঁক এতিয়া বিজনেছ লাহে লাহে কৰি বঢ়াই যাব লাগে আৰু মনুক ক'বলৈ ধৰিলে, আজি তুমি কেৱল এই চহৰখনৰ এটা ডাঙৰ ব্যৱসায়ী আৰু তাৰ বাবে তুমি বহুত সুখী থাকিব ধৰিছা। তোমাৰ লগতে সকলো মানুহ আছে। এতিয়া তুমি ভাবাচোন, তুমি যদি এই ৰাজ্যৰ সকলোতকৈ ডাঙৰ ব্যৱসায়ী হৈ যোৱা, তেতিয়া তোমাৰ সন্মুখত মানুহে ভিৰ কৰিব তোমাক লগ কৰিবলৈ। সেইটোতো পিছৰে কথা। এই ৰাজ্যৰ ৰজায়ো তোমাক লগ কৰিব বিচাৰিব, তোমাক প্ৰশংসা কৰিব আৰু প্ৰয়োজন সাপেক্ষে ৰজাই কেতিয়াবা তোমাৰ পৰা পইচাও ধাৰে ল'ব। বন্ধুবোৰৰ কথা মনুৱে বহুত পচন্দ কৰিছিল। মনুৱে ভাবিছিল যে মোৰ বন্ধু বান্ধৱীসকলে সঁচা কথাই কৈছে, মই মোৰ ব্যৱসায়টো আৰু ডাঙৰ কৰাৰ প্ৰয়োজন।
আৰু তেতিয়াইতো মোৰ বিষয়ে সকলোৱে গম পাব আৰু যিকোনোৱে মানুহেই মোক চিনি পাব। মনুৱে আৰু অলপো দেৰি নকৰি নিজৰ ব্যৱসায়ত আৰু কষ্ট কৰিব ধৰিলে ব্যৱসায় ডাঙৰ কৰিবলৈ। কিন্তু মনুৰ মনত এইবাৰ ধৈৰ্য নাছিল, যাৰ বাবে তেওঁ কিছুমান অনুচিত খোজ আগবঢ়াইছিল যাতে তাৰ ব্যৱসায় সোনকালৰ ভিতৰতে ডাঙৰ হৈ পৰে। মনুৱে কেইবাগৰাকীও মানুহৰ পৰা অধিক মূল্যত পইচা ধাৰে লৈ ল'লে আৰু মনু তাতেই শান্ত নাথাকিল। মনুৱে নিজৰ ব্যৱসায় ডাঙৰ কৰাৰ ভাৱনাত পৰি ব্যৱসায়ৰ যি বয় বস্তু তাৰ গুণগত মানদণ্ডও কমাই দিলে আৰু তাৰ বাবে মনুৰ ব্যৱসায়ৰ যি বয় বস্তু আছিল সেয়া আগৰ দৰে হৈ নাথাকিল। কিন্তু মনুৱে নিজৰ বন্ধুসকলৰ কথা শুনি গৈ থাকিল। তেওঁ বন্ধুৱে যেনেকৈ কৈছিল মনুৱে সেনেকৈ কৰিবলৈ আৰম্ভ কৰি গৈছিল। মনুৱে নিজৰ ব্যৱসায় ডাঙৰ কৰাৰ ভাৱনাত পৰি একেই পৰ্যায়ৰ সৰু সৰু ব্যৱসায়ীসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিবলৈ আৰম্ভ কৰি দিলে আৰু তাৰ বাবে মনুৰ অন্তৰত আগৰ দৰে শান্তি নাইকিয়া হৈ পৰিছিল। মনুৱে আজিকালি ৰাতি টোপনি যাব নোৱাৰে। মনুৱে কেৱল মাত্ৰ এটা ভাৱনাতে উঠি বাঢ়ি ফুৰিছিল যে কেতিয়া তেওঁৰ ব্যৱসায় গোটেই ৰাজ্যত বিয়পি পৰিব আৰু সি এই ৰাজ্যৰ সকলোতকৈ ডাঙৰ ব্যৱসায়ী বনিব। যদিও বা মনুৰ লগত এতিয়া সকলোবোৰ আছিল, ধন টকা পইচা, এটা ভাল ঘৰ গাড়ী, ঘৰত কাম কৰিবলৈ চাকৰ, সকলো ধৰণৰ সুখ সুবিধা আছিল। এই সকলোবোৰ থকাৰ পিছতো মনুৱে সেইবোৰৰ পৰা একো লাভ পোৱা নাছিল। এদিন মনুৱে নিজৰ ৰথখনত উঠি এটা ৰাস্তাৰে গৈ আছিল। তেতিয়া মনুৱে ৰাস্তাৰ কাষতে গুৰুদেৱৰ আশ্ৰম পালেগৈ আৰু সেই আশ্ৰমখন সেই সন্যাসীজনৰ আছিল যিজনে মনুক কৈছিল যে যিদিনা প্ৰকৃত দুখত পৰিবা সেইদিনা সমাধান বিচাৰি মোৰ ওচৰলৈ আহিবা। আৰু তেতিয়া মনুৱে সেই সন্যাসীজনক ক'লে যে হে মহাত্মা, তুমি কৈছিলা যে জীৱনত কেতিয়াবা প্ৰকৃত দুখত পৰিলে মোৰ ওচৰলৈ আহিবা, মই সমাধান দিম বুলি, আৰু আজি চাওক সেইবাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি মই সঁচা অৰ্থত বহুত দুখী, মই ৰাতি শুব পৰা নাই। মনুৱে নিজৰ মনৰ কথা এটা এটাকৈ প্ৰতিটো সেই সন্যাসীগৰাকীক কৈ দিব ধৰিলে আৰু তেতিয়া এই সন্যাসী মহাত্মাজনে মনুক ক'বলৈ ধৰিলে, বালক, তুমি ইয়াৰ পূৰ্বেও মোৰ ওচৰলৈ আহিছিলা আৰু নিজৰ দুখৰ কথা ব্যক্ত কৰিছিলা আৰু তেতিয়া তুমি নিজৰ দুখৰ পৰা কি অনুভৱ কৰিছিলা? আৰু ইয়াৰ উত্তৰত মনুৱে সেই সন্যাসীজনক কৈছিল, হে মহাত্মা, মই যেতিয়া জীৱনত একো কৰিব পৰা নাছিলোঁ তেতিয়া মই এইটো শিকিছিলোঁ যে কেৱল চিন্তা কৰিলেই একো নহয়, তাৰ বাবে আমি কিবা এটা কৰিবও লাগিব আৰু যিকোনো কাম কৰিলেই আমি সফলতা প্ৰাপ্তি কৰিব নোৱাৰোঁ। আমি যিটো কাম কৰোঁ সেইটো প্ৰকৃত ৰাস্তাৰে তাৰ মঞ্জিললৈ লৈ যোৱাৰ পিছতহে আমি সফলতা প্ৰাপ্তি কৰিব পাৰোঁ। লাগিলে ৰাস্তা যেনেকুৱাই নহওক, লাগিলে পৰিস্থিতি যেনেকুৱাই নহওক, লাগিলে হাজাৰটা বিপদ আপোনাৰ ৰাস্তাত আহি নাযাওক কিয়, লাগিলে এনেকুৱাই লাগক কিয় আপোনাৰ জীৱনত আৰু কি বাকী আছে আৰু আপুনি একো কৰিব নোৱাৰে, তেতিয়াও নিজৰ ওপৰত বিশ্বাস ৰাখক, আশা কেতিয়াও হেৰাই নিদিব আৰু নিজৰ কৰ্তব্যত অৱতীৰ্ণ থাকক। আৰু এইটোৱেই মনত ভাবক যে মই যেতিয়ালৈকে নিজৰ কৰ্মক সফলতালৈ লৈ যাব নোৱাৰোঁ, যেতিয়ালৈকে মই নিজৰ লক্ষ্যত উপনীত হ'ব নোৱাৰোঁ, তেতিয়ালৈকে মই এইটো কাম কৰিয়ে থাকিম। মই এইটো কৰ্মত নিশ্চয়কৈ সফল হ'ব পাৰিম, কিয়নো এই সমাজৰ সকলোৱে কেৱল সেইসকল লোককহে মহত্ব দিয়ে যিসকল সফল হ'ব পাৰে, তেওঁলোকৰ কৰ্মক নহয়। মনুৰ মনৰ এই কথাবোৰ শুনি সেই মহাত্মা সন্যাসীজনে মিচিকিয়াই হাঁহিব ধৰিলে আৰু মনুক উদ্দেশ্যি ক'বলৈ ধৰিলে যে বালক, যেতিয়াই তোমাৰ জীৱনত প্ৰকৃত দুখ আহে তেতিয়া মোৰ কাষলৈ আহিবা, মই তোমাৰ সমস্যাৰ সমাধান নিশ্চয়কৈ কৰিম। ইমানখিনি কৈয়ে সেই মহাত্মা সন্যাসীজন মনুৰ কাষৰ পৰা গুচি গ'ল। মনুৱে পূৰ্বৰ দৰেই সন্যাসীজনৰ এনে কথা শুনি পুনৰবাৰ চিন্তিত হ'ল। মনুৱে এতিয়াও বুজি পোৱা নাছিল যে সি জীৱনত যিবোৰ দুখ কষ্ট পাইছে সেইবোৰ কি প্ৰকৃত দুখ নহয় নেকি? মনুৰ মনত এতিয়া এটা প্ৰশ্ন উদয় হ'ব ধৰিলে, প্ৰকৃত দুখ কি আৰু ইয়াৰ পৰিচয় বা কি, আৰু মই কেনেকৈ গম পাম যে মই পোৱা দুখবোৰ প্ৰকৃত নে অপ্ৰকৃত? মনুৱে এই কথাবোৰ ভাবিয়ে আছিল আৰু সেই মুহূৰ্ততে সন্যাসীজনে হাতত এটা মাটিৰ কলহ লৈ মনুৰ ওচৰলৈ আহিল
আৰু সেই মাটিৰ পাত্ৰটোৰ ভিতৰত কিছু সোণৰ মুদ্ৰা আছিল আৰু সন্যাসীজনে মনুক ক'লে যে তুমি এই পাত্ৰটো সেই গছজোপাৰ তলতে পুতি থোৱা, কিয়নো এইটো এতিয়া মোক একো প্ৰয়োজন নাই, যেতিয়া প্ৰয়োজন হ'ব মই তাৰ পৰা খান্দি ল'ম। সন্যাসীজনৰ কথা মতেই মনুৱে সেই পাত্ৰটো গছজোপাৰ তলত পুতি তেওঁক প্ৰণাম জনাই ঘৰলৈ গুচি আহিল। ব্যৱসায়ৰ বস্তুবোৰৰ গুণগত মানদণ্ড কম হোৱাৰ বাবে মনুৰ বিজনেছ লাহে লাহে ধ্বংস হ'বলৈ ধৰিলে। কালক্ৰমত মনুৰ যি বিজনেছ সেয়া একেবাৰে শেষ হৈ গ'ল। এতিয়া মনুৰ ওচৰত একোৱেই নাই, না ধন সম্পত্তি, ঘৰ বাৰী, মাটি গাড়ী একো নাই। তাৰ উপৰিও মনুৱে যি ধাৰে লৈছিল সেইসমূহ এতিয়া মনুৰ ডিঙিত। কিন্তু মনুৱে নিশ্চিন্ত আছিল, কিয়নো তেওঁ যিসমূহ টকা ধাৰে লৈছিল সেইসমূহ সকলো তেওঁৰ বন্ধু বান্ধৱীসকলৰ পৰাই লৈছিল। মনুৱে ভাবিছিল যে টকা ঘূৰাই দিয়া কিছু পলম হ'লেও তেওঁ বন্ধু বান্ধৱীসকলে তাত আপত্তি নকৰে। কিন্তু কিছুদিন পাৰ হোৱাৰ পিছতে তেওঁ বন্ধু বান্ধৱীসকলেই প্ৰথমে তেওঁলোকৰ টকা অতি শীঘ্ৰেই উভতাই দিবলৈ মনুক হুংকাৰ জনালে আৰু ধাৰে লোৱা পইচা সময়মতে উভতাই দিব নোৱাৰিলে মনুক হত্যা কৰাৰ ভাবুকি দিলে। নিজৰ বন্ধুসকলৰ মুখেৰে এনে ধৰণৰ কথা শুনি মনুৱে অন্তত বৰ দুখ পালে আৰু আচৰিত হ'ল। মনুৱে মনতে যিসমূহ চিন্তা কৰি আছিলে সকলোবোৰ ওলোটা হৈ পৰিল। যিটো বেপাৰৰ কাৰণে তেওঁৰ অনেক বন্ধু বান্ধৱী হৈছিল, সেই বেপাৰটো ধ্বংস হোৱাৰ লগে লগেই তেওঁৰ বন্ধু বান্ধৱীসকল তেওঁৰ পৰা আঁতৰি যাব ধৰিলে। মনুৱে এতিয়া হাৰ মানি তেওঁৰ পিতৃ মাতৃক ক'বলৈ ধৰিলে, দেউতা মোক কৃপা কৰক, মোৰ ওপৰত বহুত ধাৰ ঋণ আছে, মই সেইবোৰ ঘূৰাই দিব লাগে। কৃপা কৰি আপুনি মোক কিছু ধন সহায় কৰক। মই প্ৰথমেই তোমাক ধন টকা পইচা বহুত সহায় কৰি থৈছোঁ আৰু এতিয়া মোৰ হাতত ধন টকা পইচা সম্পত্তি বুলিবলৈ কেৱল আমি বসবাস কৰা এই ঘৰখনেই আছে। এইখন যদি মই বিক্ৰী কৰি তোমাক পইচা দি দিওঁ, মই আৰু তোমাৰ মাৰা ক'ত থাকিম? নিজৰ পিতৃ মাতৃৰ মুখেৰে এই কথা শুনি মনুৱে তাৰ পৰা গুচি গ'ল আৰু মনে মনে ভাবিব ধৰিলে, মোৰ হাতত আৰু এতিয়া একো বাকী নাই, যি আছিল সেয়া সকলো ধ্বংস হৈ গ'ল, এতিয়া মোৰ হাতত কেৱল এটাই ৰাস্তা আছে। এইবোৰ কথা ভাবি ভাবি মনু এখন ওখ পৰ্বতৰ ওপৰলৈ উঠি গ'ল। সি কিছু ওপৰলৈ গৈ থাকোঁতে মনত পৰিল যে সেই সন্যাসীজনে কৈছিল, তুমি যেতিয়াই দুখত পৰিবা, প্ৰকৃত দুখত পৰিবা, সেইদিনা মোৰ ওচৰলৈ আহিবা, মই সমাধান দিম। আৰু মনুৱে নিজৰ সিদ্ধান্ত সলনি কৰিলে আৰু দৌৰি দৌৰি সেই সন্যাসীজনৰ ওচৰলৈ গ'ল আৰু সন্যাসীজনৰ আশ্ৰম পাই সন্যাসীজনক প্ৰণাম জনাই তেওঁৰ সকলো সমস্যা কথা এটা এটাকৈ ক'বলৈ ধৰিলে। আৰু তেতিয়া সেই সন্যাসীজনে মিচিকিয়াই হাঁহি পূৰ্বৰ দৰেই ক'লে যে, বালক, ইয়াত তোমাৰ প্ৰকৃত দুখ ক'ত? পুনৰবাৰ সেই সন্যাসীজনৰ মুখেৰে একেই বচন শুনি মনুৰ ধৈৰ্যৰ ৰেখাডাল ভাঙি গ'ল। হে মহাত্মা, তুমি কি কোৱা? আজিলৈকে মই কি যিমানবোৰ দুখ কষ্ট পাইছোঁ, এইবোৰ কি প্ৰকৃত দুখ নহয় নেকি? তেতিয়া মহাত্মা সন্যাসীজনে মনুক সুধিলে যে, বালক, তুমি প্ৰথমে মোক এইটো কোৱা, তুমি এই দুখবোৰৰ পৰা কি শিকিলা? হে মহাত্মা, মই এইটোৱে শিকিলোঁ যে সফলতা তোমাৰ লগত যি পিছৰ পৰা আগবাঢ়ি যাব, সেইসকলে নিশ্চয়কৈ এদিন বিশ্বাসঘাতকতা কৰিব, কিয়নো এনেধৰণৰ মানুহে আপোনাক বেয়া সময়ত লগ কেতিয়াও নিদিয়ে। তাৰ উপৰি তোমাৰ পৰা কিবা লাভ হোৱাটোহে তেওঁলোকে বিচাৰিব। সেইবাবে তেনেধৰণৰ ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিব। যিসকলে তোমাৰ সমস্যাত, তোমাৰ বিপদত তোমাৰ লগত থিয় হৈ থাকিব, সেইসকলহে তোমাৰ প্ৰকৃত বন্ধু, প্ৰকৃত আপোন মানুহ। আৰু আগলৈ মনুৱে সেই সন্যাসীজনক ক'লে যে, তুমি যেতিয়া এটা কাম কৰিবা, বহুত ধৈৰ্য ধৰি কৰিবা, কাৰোৰ পৰা একো আশা নকৰিবা, কাৰোৰে ওপৰত বিশ্বাস নকৰিবা, আৰু সেই কামটোত সফল হ'বলৈ কাৰোৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা নকৰিবা, কিয়নো এনেকুৱা কৰিলে তোমাৰ লগতেই বেয়া হ'ব আৰু সদায় তোমাৰেই লোকচান হ'ব। মনুৰ এই সকলোবোৰ কথা শুনি সন্যাসীজনে সেই গছজোপাৰ তললৈ গ'ল আৰু সেই গছজোপাৰ তলত পুতি থোৱা সেই মাটিৰ কলহটো খান্দি মনুৰ হাতত দিলে, যিটোত সোণৰ অনেক মুদ্ৰা ভৰ্তি হৈ আছিল। আৰু সন্যাসীজনীয়ে মনুক উদ্দেশ্যি ক'লে যে, এইটো লোৱা আৰু তোমাৰ জীৱনত যেতিয়া প্ৰকৃত দুখ আহিব, মই তোমাৰ সেই সমস্যাৰ সমাধান নিশ্চয়কৈ কৰিম। মনু এতিয়াও বহুত খঙত আছিল, বহুত চিন্তাত আছিল। মনুৱে এতিয়াও বুজি পোৱা নাছিল যে প্ৰকৃততে এই প্ৰকৃত দুখ কি হয়। তাৰপিছত মনুৱে নিজৰ হাতত থকা সেই
মাটিৰ কলহটো চালে আৰু ভিতৰত থকা সেই স্বৰ্ণ মুদ্ৰাসমূহ দেখি আনন্দিত হ'ল আৰু মনে মনে ভাবিলে যে এতিয়া অলপ সকাহ মই নিশ্চয়কৈ পাম। মই সেই বন্ধুসকলৰ সকলো ধাৰ মাৰি দিব পাৰিম আৰু এটা নতুন ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব পাৰিম। আৰু তাৰ বাবে মনুৱে সেই মহাত্মা সন্যাসীজনক প্ৰণাম জনালে আৰু ধন্যবাদ জনালে। তাৰপিছত মনু তাৰ পৰা গুচি আহিল। মনুৱে সেই স্বৰ্ণ মুদ্ৰাসমূহৰ দ্বাৰা সকলোৰে ধাৰ ঋণ মাৰি দিলে আৰু এটা নতুন ব্যৱসায় আৰম্ভ কৰিলে। এইবাৰৰ ব্যৱসায়টো সৰু আছিল, কিন্তু মনু বহুত শান্ত সুখত আছিল। মনুৱে সম্পূৰ্ণ শুদ্ধ পথেৰে কষ্টৰে সেই ব্যৱসায়টো আগুৱাই লৈ যাব ধৰিলে। আৰু কালক্ৰমত চাওঁতে চাওঁতে মনু পুনৰবাৰৰ বাবে এটা ডাঙৰ ব্যৱসায়ী হৈ উঠিল। কিন্তু মনু এইবাৰ বহুত সুখত আছিল, কিয়নো সি এইবাৰ কোনো কৰা নাছিল, কাকো বিশ্বাসঘাতকতা কৰি ডাঙৰ হোৱা নাছিল। কিন্তু যেতিয়াই আপুনি ধনী হৈ হৈ গৈ থাকিব, আপোনাৰ মনত এটা ভয় নিশ্চয়কৈ আৰম্ভ হ'বলৈ ধৰে, আৰু সেইটো হ'ল নিজৰ সম্পত্তি হেৰুৱাৰ ভয়। আৰু তাৰ বাবে মানুহে দান কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু পুণ্য কমাবলৈ আৰম্ভ কৰে। মানুহক সহায় কৰিবলৈ আৰম্ভ কৰে যাতে তেওঁৰ জীৱনত কোনো ধৰণৰ দুখ নাহে। কিন্তু এই জীৱন সুখ আৰু দুখৰ সমাহাৰ, আৰু সেইবাবে জীৱনত যিকোনো মানুহে সুখ আৰু দুখ দুয়োটাই পাবই যে পাব। আৰু সেই কাৰণতেই মনুৰ জীৱনত পুনৰবাৰৰ বাবে এটা দুখ আহিল। মনুৰ পিতৃ মাতৃ দুয়োগৰাকীৰে মৃত্যু হ'ল। মনুৱে নিজৰ পিতৃ মাতৃক বহুত মৰম কৰিছিল, বহুত ভাল পাইছিল, আৰু তাৰ কাৰণে মনুৱে অন্তৰত বহুত দুখ পালে। মনুৱে শেষবাৰৰ বাবে নিজৰ পিতৃ মাতৃক দেখোঁতে তেওঁৰ মনত বহুত প্ৰশ্নৰ উদয় হ'ল। আৰু যেতিয়া মনু ঘৰলৈ উভতি আহিল, তেওঁ দেখিলে যে যি ধন টকা পইচা সম্পত্তিৰ বাবে তেওঁ এদিন পিতৃ মাতৃৰ লগত কাজিয়া কৰিছিল, আজি সেইসমূহ চোৱা চিতা কৰিবৰ বাবে কোনোৱেই নাই। মনুৰ পিতৃ মাতৃয়ে যিসমূহ উপাৰ্জন কৰিছিল, যিমানসমূহ ধন টকা পইচা সম্পত্তি গোটাইছিল, সকলো এই পৃথিৱীতে থাকি গ'ল। এতিয়া মনুৰ মনটো অশান্ত হৈ পৰিছিল, তেওঁৰ মনত বহুত দুখ আছিল, আৰু মনুৰ মনত বহুতো প্ৰশ্নই অগাদেৱা কৰি আছিল। আৰু মনুৱে নিজকে বৰ অকলশৰীয়া যেন অনুভৱ কৰিছিল। আৰু তেতিয়াই মনুৰ মনত সেই মহাত্মা সন্যাসীজনৰ কথা মনত পৰিল, আৰু তেওঁ এক খন্তেকো পলম নকৰি সেই সন্যাসীজনৰ ওচৰলৈ দৌৰিব ধৰিলে। আৰু মনু দৌৰি অহা দেখি সেই মহাত্মা সন্যাসীজনে মনুক সুধিলে, কি হ'ল বালক, পুনৰ তোমাৰ জীৱনত কিবা দুখ আহিছে নেকি? তেতিয়া মনুৱে উত্তৰ দিলে, নহয় গুৰুদেৱ, সকলো ঠিকেই আছে, কিন্তু আজি মোৰ পিতৃ মাতৃৰ মৃত্যু হ'ল, আৰু সেইবাবে মই বহুত দুখী অনুভৱ কৰিছোঁ, বহুত অশান্তি অনুভৱ কৰিছোঁ। এনেকুৱা লাগিছে যে সকলোবোৰ থাকিও মোৰ লগত যেন আজি একোৱেই নাই। আৰু তেতিয়াই মহাত্মা সন্যাসীজনে মনুক উদ্দেশ্যি ক'লে যে, বালক, ইয়াত দুখী হ'বলগীয়া কি কাৰণ আছে? এইটো এটা জীৱন, ইয়াত কোনো সদায় নাথাকে, সকলো এদিন আহে যেতিয়া যাবইলগীয়া হয়। আমি সকলোৱে এদিন মৃত্যুক আঁকোৱালি ল'বই লাগিব, আৰু মৃত্যু কেতিয়া আহিব সেয়া কোনেও নাজানে। হয়তো তুমি আজি মৰিবা, নহ'লে কালিলৈ ৰাতিপুৱা, কি ঠিক। মহাত্মাজনৰ কথা শুনি মনুৱে উত্তৰ দিলে, হে মহাৰাজ, আপুনি এয়া কি কৈছে? মইতো এতিয়া ডেকা হৈছোঁহে, মইতো এতিয়া সম্পূৰ্ণ জীৱন জীয়াই থাকিবলৈ বাকী আছে। তেতিয়া মহাত্মা সন্যাসীজনে মনুক উদ্দেশ্যি ক'লে যে, বালক, এইটো অনুভৱত নাথাকিবা যে কেৱল বৃদ্ধ হৈ বেমাৰ হৈয়ে মানুহৰ মৃত্যু হয়। এজন বুঢ়া মানুহৰ সন্মুখতেই দেখোন এটা চম্ফল ডেকা ল'ৰাৰ মৃত্যু হৈ যায় কেতিয়াবা। মৃত্যু কেতিয়াও কাৰো বয়স চাই নাহে, অন্যথা কাৰোবাক কৈও নাহে। সেই সন্যাসীজনৰ মুখেৰে এই সকলোবোৰ কথা শুনাৰ পিছত মনু আৰু চিন্তিত হৈ পৰিল, আৰু মনুৱে সেই স্থান মনে মনে ত্যাগ কৰিলে। আৰু তাৰ পিছৰে পৰা মনুৰ মন ব্যৱসায়ত নবহা হ'ল। যেতিয়াই মনুৱে সেই ব্যৱসায়ৰ কাম কৰিব ধৰে, তেতিয়াই মনুৰ মনত বিভিন্ন প্ৰশ্নই অগাদেৱা কৰিব ধৰিলে। মনুৰ মনত এতিয়া আৰু এটা প্ৰশ্ন উদয় হ'ব ধৰিলে, কি আমি পৃথিৱীলৈ কেৱল মাত্ৰ এইবাবেই আহোঁ নেকি যে জীৱনটো উপভোগ কৰি এদিন মৃত্যুক আঁকোৱালি ল'ম? মনুৱে বুজি পোৱা নাছিল যে জীৱনৰ প্ৰকৃত অৰ্থ কি। মনুৱে বহুত বিশেষজ্ঞ মানুহক সুধিলে, নিজৰ দ্বাৰা যিমানখিনি যথাসম্ভৱ হয় সকলো কৰি চালে, কিন্তু তেওঁ এই কথাৰ উত্তৰ নাপালে। আৰু যেতিয়া মনুৱে ইয়াৰ উত্তৰ একো নাপালে, তেতিয়া তেওঁৰ মনৰ দুখ অশান্তি বাঢ়ি যাবলৈ ধৰিলে।
আৰু মনুৱে এইটো বুজি পোৱা নাছিল যে সি কি কৰিব, এই কথাষাৰ কাক সুধিব। আৰু তেতিয়াই মনুৰ মনত সেই মহাত্মা সন্যাসীজনৰ কথা মনলৈ আহিল। সন্যাসীজনৰ ওচৰলৈ পুনৰবাৰ গ'ল আৰু মনৰ সকলো দুবিধাবিলাকৰ কথা সেই সন্যাসীজনৰ আগত ভাঙি পিটি ক'লে। আৰু মনুৰ কথা শুনি সেই মহাত্মা সন্যাসীজনে মিচিকিয়াই হাঁহিব ধৰিলে যে বালক, তোমাৰ জীৱনত আজি প্ৰথমবাৰৰ বাবে প্ৰকৃত দুখ উৎপন্ন হৈছে। বাস্তৱিকতাত এয়াই প্ৰকৃত দুখ যে আমি এইটোৱে গম নাপাওঁ আমি কি কৰি আছোঁ, ক'লৈ গৈ আছোঁ বা কিয় গৈ আছোঁ, আমি কোন আৰু আমি কি কৰিব বিচাৰিছোঁ। আৰু তেতিয়াই মনুৱে ক'লে, সেই মহাত্মা মহাপুৰুষ সন্যাসী বাবা, মোৰ এই দুখৰ সমাধান দিয়ক। আৰু তেতিয়াই সেই সন্যাসী মহাত্মাজনে মনুক ক'লে, আমাৰ সকলোৰে অন্তৰত খং, লালচ, লোভ ধৰণৰ বহুত বাসনাই আমাৰ অন্তৰত ঘৰ বনাই বসবাস কৰি আছে, যাৰ বাবে আমি আমাৰ জীৱনটো ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত ভাগ কৰি পেলাই জীয়াই থাকোঁ। আৰু সেইবাবে আমাৰ মনোবিজ্ঞান, চিন্তা শক্তি কেতিয়াও এক হ'ব নোৱাৰে। আমি কেতিয়াও এটা কথাই চিন্তা কৰিব নোৱাৰোঁ। আৰু বিশেষকৈ আজিকালি দিনত আমাৰ নিজৰ লগত কথা পাতিবলৈকো সময় নোহোৱা হয়। বাস্তৱিকতে এই জীৱনত প্ৰত্যেকজন মানুহেই কেৱল দুখ বুলি নিজকে কৈ থাকে আৰু তাক নিৰাময়ৰ কাৰণে যথাসম্ভৱ উপায়ৰ চিন্তা কৰে। কিন্তু প্ৰকৃততে আমি যিটো দুখ বুলি ভাবোঁ সেইটো দুখ নহয়েই। তেতিয়াহ'লে আপোনাৰ তাৰ সমাধান আপুনি ক'ৰ পৰা পাব? সেইসমূহ এটা এটা সামান্য মাথো পৰিস্থিতি, যাৰ বাবে আমি নিজকে দুখী বুলি ভাবোঁ, নিজকে বিপদত পৰা বুলি ভাবোঁ। আৰু যেতিয়াই আমি এটা পৰিস্থিতিৰ পৰা ওলাই খন্তেক জিৰণি লওঁ, তেতিয়াই আমি অন্য এটা পৰিস্থিতিত সোমাই পৰোঁ। যিদৰে আমি প্ৰথমটো পৰিস্থিতিত পৰোঁতে সংঘৰ্ষ কৰোঁ, একেদৰেই দ্বিতীয়টো পৰিস্থিতিত পৰোঁতেও আমি তাৰ পৰা ওলাই যাবলৈ সংঘৰ্ষ কৰোঁ। আৰু যেতিয়াই আমি এই পৰিস্থিতিবোৰৰ পৰা ওলাবলৈ একোকে ৰাস্তা বিচাৰি নাপাওঁ, তেতিয়া আমাৰ হাতত এটাই মাত্ৰ ৰাস্তা থাকে, আৰু সেইটো হৈছে মৃত্যু। আৰু তেতিয়াই মনুৱে সেই মহাত্মা সন্যাসীজনক সুধিলে, হে প্ৰভু, তেতিয়াহ'লে কি আমি এই জীৱনটো জীয়াই থাকিব নালাগে নেকি? তেন্তে আমাৰ জীৱনত উৎপন্ন হোৱা ইচ্ছা শক্তিবোৰ কি পূৰ্ণ কৰাটো প্ৰয়োজন নহয় নেকি? তেতিয়া সেই সন্যাসীগৰাকীয়ে মনুৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ক'লে যে আমি কাৰোৰ ওপৰত লোভ, মোহ, ক্ৰোধ আদি ৰাখিব নালাগে। আমি আমাৰ নিজৰ ইচ্ছা শক্তিক ধ্বংস কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰোপৰি আমি সম্পত্তি উপাৰ্জন কৰাটো কৰিব নালাগে, কিয়নো কেৱল মনুষ্যৰ ইচ্ছা, কামনা, বাসনাহে এনেকুৱা ধৰণৰ হয়।